গাইস বহুত ডাঙৰ এটা মানে প্ৰব্লেমত পৰি গলো ইয়াৰ মছন এটো কি লৈ আছে মুখত হেল্ল' গাইস ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি অলপ ফুৰিব যাব ওলাইছো মানে জিঠিমা আহিছিলে জিঠিমাক থব যাব লাগে লগতে হেনো আইতাও যায় লগত এটো আইতাক লৈ ওলাইছো ভাইটি আছে এইটা ভাইটি কুলিয়া ভাইটি এতিয়া আমি জিঠিমা ৰখি আছো জিঠিমা আহিলে আমি আৰু ইয়াৰ ওলাই দিম এই আমাৰ জিঠিমা আহি পালে এতিয়া জিঠিমাক লৈ আমি ওলাই দিও ইয়াৰ পৰা আমি তা ওলাই দিলো গৈ আছো এটা বৰ্তমান क्या बनवा लगे और क्या তাতে সোমালে সর দেৰি হৈ যাব কিবা থাকা বুলি কলি কিবা হলে মিটিং আছে নাকি itu meeting tu dekarete si dai pasi formal pasi pasi korpore jabo he meeting তেল ডিপুত আহি পালো অলপ গাড়ীখনক খাদ্য খুৱাব লাগে মানুহেতো সদায় খাদ্য খাই থাকো গাড়ীখনক অলপ খাদ্য খুৱাও হা দে বৰষুণো দে পুৰা খেলৰ বিয়া কেৰকটো এটা মনকাতে মকই এখন বিয়া দুবাৰটো বেয়া হৈছে বাজি থাকে খেৰেক খেৰেক কোন আছে বতৰটো ভাল লগা বতৰ কিন্তু সেই আৰু আপোনাৰ গৰমো দিছে ৰ'দো দিছে বৰষুণো দিছে ছয়গাঁৱত দেওবাৰ বজাৰ চলি আছে আমি ছয়গাঁও আহি পালো এতিয়া এই মানুহবিলাক ৰাভা মানুহে বেছি জিঠিমাই মানুহবিলাক ৰাভা মানুহ চব ইয়াৰে মানে ৰাভাও আছে চব মিক্স আছে আৰু ইয়াতে গাৰোবিলাকৰ পৰা আহে ইয়াতে গাৰোবিলাকৰ পৰা আহে গাৰো কোন আহি আছে কোথা পৰা মানে ড্ৰাইভাৰটো আমাৰ গাড়ী ড্ৰাইভাৰটো বাচ্চাটা লেভেলে এতিয়া আমাক কাজ দেখাবা ক'ৰ ড্ৰাইভাৰটো এই ইফালে পাহাৰ লাইন পৰে গাৰো বাবা চাই দিব নাতি সানাটো সব ইচ্ছা কৰি আছে তাতে মিঠা ল'ব আহিলে ৰ'ব আলহী ঘৰত গৈ আছোঁ মিঠাই লৈ যাওঁ কি পাওঁ গজা চিঙৰা লৈ যাওঁ অলপমান আলহী ঘৰলৈকে দাদা চিঙৰা দিবচোন 10টা চিঙৰা দিব 10টা গজা দিব কিবা খাবি ল খা হা 10টা চিঙৰা 10টা গজা লৈ যাওঁ পইচা ইমান লগত নাই আহি পালোঁ ফাইনেলি দৰমহা কিমান দৰমহা কিমান ৪৬,০০০ আহি পালোঁ আহি পালোঁ
হাঁহি দিয়া এটা কি হ'ল হাঁহি দিয়া কেইটা খালে চিঙিৰা কেইটা খালে চিঙিৰা এটা চিঙিৰা এটা স্প্ৰিং কি স্প্ৰিং হয় পেপা কেইটা খালি দুটা চিংৰা এটা মিঠাই আৰু আৰু লাল চাহ কাপ লাল চাহ এক কাপ ক'ল্ড ড্ৰিংকছ চাহ খাই উঠিলোঁ চাহ খাই উঠি এতিয়া অলপ ভিডিঅ' এডিটিং কৰোঁ কাম আছে আৰু বতৰ ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতৰ ভাবিছোঁ অলপ টোপনি মাৰি মাৰি ভিডিঅ' এডিটিং কৰোঁ কি হ'ল উগাৰ মাৰছা নেকি বেছিকৈ সোমাই গ'ল মুখত খা গত কে গেলি শুনি গিলি কি হল এইটো আমাৰ টিকলো মাইনাটো ইমান সৰু আছিল মই আহোঁতে ডাঙৰে হৈ গ'ল এতিয়া হয় না কি খবৰ কিমান ভাল হা স্কুল গৈছা নে নাই কোন ক্লাছ পালা তুমি 1 তোমাৰ নামটো কি কৈ দিয়া এবাৰ হা তানিক্সা বড়ো মই সৰু থাকোঁতে আহিছিলোঁ যে ডাঙৰে হৈ গ'ল অলপ শুই গৈছিলোঁ এইমাত্ৰ উঠিলোঁ লাহেকৈ ওলাওঁ আৰু মুখ হাত ধুওঁ লাহেকৈ ওলাওঁ এই নাযোৱা জানা যা হা যো মুখ হাত ধুওঁ যো ইয়াৰ মচন এতিয়া কি লৈ আছে মুখত শুই থকা মচন তাৰ যাং আৰু আমি ওলাওঁ মুখ হাত ধুংগাই যাং আৰু বোলো ওলাওঁ মুখ হাত ধুংগাই আমি মই ওলাবা তই থাক আমি ওলাং বোলো মুখ হাত ধুং যাওঁৱে আৰু 4টা বাজিল কেইটা বাজিলা 4টা বাজিল মুখ হাত ধু নিচা লাগছি নাকি মুখখন টুপি যা আহ ধু মুখ ধু লগতে পান লিচু কাটি দিছি ন লিচু গাছডাল এইডাল চো আছে এডালতে গাঁৱলীয়া জেগাবিলাক ভাল খোৱা বস্তুৰ আকাল নাই চব গাঁৱলীয়া চব্জি ধুনীয়া আৰু আমাৰ তাতেহে চব বস্তু খেতি কৰিবাই জাগা নাই কঁঠাল লৈ যাওঁ কঁঠাল খাবৰ কাৰণে এইটো বছৰ কঁঠালে খোৱা নাই বহুত বছৰ পিছত আহিছোঁ বামুণী গাঁও সৰুতে আহা অলপ চাওঁ ৰ'ব আগৰ ফালে ৰাস্তাৰ অৱস্থা এইখিনি ৰাস্তা অলপ বেয়া আছে আগৰখিনি ভাল বাৰু এইখন বাগানখন দেখিছে আপোনালোকে তাতে আগতে মই সৰুতে বল খেলিব আহিছিলোঁ মানে গৈছিলোঁ আৰু এইটো মই জেঠীমাহঁতৰ ঘৰ আৰু ওচৰতে ফিল্ডখন আছে তাতে আগতে খেলিবলৈ গৈছিলোঁ বল বহুত বছৰে হ'ল নাহা ইয়াতে সৰু থাকোঁতে আহিছিলোঁ ইয়াতে আছিলোঁ আগতে সৰুতে তো আজি চাগে কেইবছৰ হ'ল নাজানো মুঠতে বহুত বছৰৰ পিছত আহিছোঁ আজি আৰু চাব পাৰে এইটো ফিল্ডত বল খেলি আছে চাই কোনোবা আমি ওলাই আহিলোঁ এতিয়া জেঠীমা ঘৰৰ পৰা এতিয়া ঘৰলৈ গৈ আছোঁ আইতাক থৈ আহিলোঁ তাত থাকিব কেইটামান দিন আৰু এদিন ল'ব আহিব লাগিব এই ৰাস্তা এটা পাহৰি গৈছোঁ ৰাস্তাটো কোনফালে আছিল সেইটো আমি যেতিয়া আহিলোঁ যে একচুৱেলি ৰাস্তা বেয়া আমি সেইটো কাৰণে আৰু 2 কিলোমিটাৰ ঘূৰি আহিব লগা হৈছে এতিয়া ৰাস্তাটো পাহৰি গ'লোঁ কোনফালে ৰাস্তা আছিলে এতিয়া চিধা আছিল নে এনেকুৱা আছিল
চিধা আছিলে চিধা পিছত চিধা ওলাই গ'লেতো এইটো হেৰি ওলাব ৰাণী ভেটাৰা কি বুলি কয় এয়া লেফ্ট চাইডে যাব লাগিব লেফ্ট চাইডে আজি কেনে লাগি আছে দিনটো চিখৰ খাব নাই আজি চিখৰ খাব নাই আছে কিন্তু লগত আছে আজি মানুহ আছিল না লগত জিতি মাহতে আছিল কাৰণে খাব নাছিল না কেনে লাগি আছে একদম মজা লাগি আছে ৰাতিপুৱাৰ পৰা চিখৰ চিগাৰেট খাব নাই না আজি এতিয়া লাহেকে আৰম্ভ দিব এতিয়া লাহেকে খাব এতিয়া সি মোক সুধি আছে গাড়ীত মেচ আছে নে নাই নাখায় এইবিলাক বেয়া বস্তু নাখায় গম পাইছা এইটো ফালে আছে এইবাৰ আচলতে মেইন চক বুলি কৈছিল না ৰাণী ভেটাৰ এইটো এইটো চাইডে আছে এইটো ফালে আছিল না দে একে পাকতে দে এই কুকুৰ চাইড দিবি অলপমান ডিষ্টেঞ্চ ৰাস্তাখিনি বেছি দূৰ নহয় আমি অলপমান ৰাস্তাৰ কাৰণে মানে ঘূৰিব লগা হৈছে 2 কিলোমিটাৰ আমাৰ জিঠিমাতৰ ঘৰলৈ যোনটো ফালে যায় সেইটো ফালে আমাৰ ৰাস্তাটো মানে আপোনাৰ শ্বৰ্টকাট অলপমানেই হয় ঘৰ পাবলৈকে 500 মিটাৰমান দূৰ সেইখিনি জেগাতে ইমান ডাঙৰ গাঁতা হৈছে ন মানে ডাঙৰ ট্ৰেক্টৰ ট্ৰাকবিলাক চলি ৰাস্তাটো বেয়া কৰি দিছে তো সেই ৰাস্তাখিনিৰ কাৰণে এতিয়া বৰ্তমান আমি 2 কিলোমিটাৰ ঘূৰিব লগা হৈছে আপোনালোক দেখাই আছোঁ ৰাস্তাটো কোনফালে হয় এইটো চিধা ৰাস্তা যে আছে এইটো চিধা ৰাস্তা গুচি গ'লে আমাৰ জিঠিমাতৰ ঘৰটো পায় অলপ 500 মিটাৰমান গুচি গ'লে জিঠিমাতৰ ঘৰটো পায় আমি এইটো ফালে পৰা এনেকুৱা হয় ঘূৰি গৈছিলোঁ এই পিছ চাইডে ঘূৰি গৈছিলোঁ 500 মিটাৰ দূৰৰ কাৰণে আমি 2 কিলোমিটাৰ ঘূৰিব লগা হৈছে মূত্ৰ বিসৰ্জন কৰোঁ ৰ'বক বহুত টাইম হ'ল মানে ৰখাই ৰাখিছিলোঁ এতিয়া কৰি দিওঁ আৰম্ভ হ'ল বুলিকে এই চাওঁ হাতত চিখৰ লাজ নালাগে চিখৰ খায় হা বেয়া বস্তুবিলাক কিয় খাৱা একে কয় মাউথ ফ্ৰেছ বুলি কে হা বেয়া বস্তুবিলাক কিয় খাৱা দাঁতৰ পোকা মাৰিবৰ কাৰণে হা বেয়া বস্তু নাখায় গম পাইছা আমাৰ দৰে চেণ্টাৰ ফ্ৰেছ খাবি না আমি চেণ্টাৰ ফ্ৰেছ লৈ আহিছোঁ যেনেকৈ চেণ্টাৰ ফ্ৰেছ খাবি এইবিলাক গাইজ আপোনাৰ এই যিটো বকো ছয়গাঁও বামুণীগাঁও যোৱা ৰাস্তাটো বহুত ভয় লগা আৰু ওৱান ৱে হয় ন ৰাতি হ'লে বেছি ভয় লগা হয় কাৰণ মানে মানুহবিলাকে আপাৰ জিপাৰ বোলা বস্তুটো বুজি নাপায় নাজানো মই আপাৰটো চুকতে মাৰি থৈ দিয়ে লাইটটো মানে এনেকুৱা অশান্তি লাগে ন আৰু ওৱান ৱে ৰাস্তাত বহুত ভয় লাগে আৰু চলাবলৈ মানে আপুনি ঠিকে যাই থাকিব আগৰ দিনৰ গাড়ীখন আহিব মানে আকৌ আৰু আপাৰ মাৰি আহিব দেখাই নাপায় একো আগৰ ফালৰ পৰা মানুহবিলাকৰ জ্ঞান বা আছে নে নাই নাজানো আৰু কিন্তু এটা কথা সঁচা মানে এই বকো ছয়গাঁও ৰাস্তাটো বহুত ভাল লাগে ওৱান ৱে হ'লে মানে ষ্ট্ৰেইট ৰাস্তাত চিধা ৰাস্তা ন ভাল লাগে বহুত ডাঙৰ এটা মানে প্ৰব্লেমত পৰি গ'লোঁ আগত চেকিং বহি আছিলে মই দেখাও নাছিলোঁ এখন হৈ গ'ল এইখন দীঘলকৈ এখন দি দিলে 1000 টকা ফাইন লাগি গ'ল একচুৱেলি মোৰে ভুল আছিলে ছিট বেল্ট মাৰা নাছিলোঁ সেইটো কাৰণে ফাইনটো শুনিব লগা হ'ল কি উপায় নাই আৰু ফাইনটো দিব লাগিবই কৰ্টত যাব লাগিব এতিয়া কৰ্টত ফাইনটো দি আহিব লাগিব মানে নোহোৱা ভেজালবিলাক আৰু মানে মোৰে ভুল চব মই জানিবই লাগে যে ছিট বেল্ট মাৰিব লাগে নিজৰ ছেফটিৰ কাৰণে এইবিলাক কৰিব লাগে একচুৱেলি যি হ'ল আৰু হ'লে আৰু এতিয়া ফাইন দিবই লাগিব 1000 টকা এটা নোহোৱা আৰু ভেজাল এইবিলাক দেখা পোৱা নাছিলোঁ বস্তু আগত হা ইমান গাড়ী আছিলে কেনেকৈ দেখাব একচুৱেলি মোৰে ভুল একচুৱেলি দীঘলকৈ লাম্ভা কৰি দিলে এতিয়া কিন্তু ছিট বেল্ট মাৰিব লাগে দেই একচুৱেলি ইয়াত থৈ দিওঁ ৰ ছিট বেল্ট মাৰিব লাগে একচুৱেলি মই যাওঁতে মাৰা নাছিলোঁ আহোঁতে মাৰা নাছিলোঁ পাই গ'লোঁ যে বাটতে পাই গ'লোঁ এতিয়া দিব লগা হ'ল 1000 টকা এটা ফাইন নিদিলেও নহয় এতিয়া আৰু কি ক'বা গাইজ বজাৰ কৰিব সোমালোঁ বজাৰ নিব লাগে বোলে ঘৰৰ কাৰণে মাংস লৈ যাব দিছে মাংস বোলে খাই মাংস লৈ যাব লাগে এতিয়া কিমান কৈছে কাটবা মাংস লৈ ল'লোঁ গাইজ ভিডিঅ'টো আৰু বেছি দেখালে নকৰোঁ এনে মন চন বেয়া লাগি আছে এনে পইচা পাতি নাই তাতে ফেন কাটা খালোঁ এতিয়া মাংস লৈ ল'লোঁ এতিয়া ঘৰলৈকে যাই থাকোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব লগ পাই আছোঁ আপোনালোকক অন্য এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই বেম বাই বাই বাই